বিভিন্ন মাধ্যমত এটা কথা ওলাই আছে যে শিৱসাগৰত উপনিৰ্বাচন হ'ব আৰু শিৱসাগৰ উপনিৰ্বাচনত আমি মনে প্ৰাণে এটা কথা আমি কামনা কৰোঁ যে এই সন্মানীয় সমষ্টিটোৰ পৰা কা আন্দোলনৰ যোগেদি কাৰাবন্দী হৈ থকা অখিল গগৈয়ে প্ৰতিনিধিত্ব কৰিব লাগে এই সমষ্টিটোৰ পৰা আৰু নিৰ্বাচনত অংশগ্ৰহণ কৰিব লাগে। আৰু আমি আহোম সেনা তৰফৰ পৰা এটা কথা স্পষ্ট কৰি দিব বিচাৰিছোঁ, যদি অখিল গগৈ ডাঙৰীয়া এই সমষ্টিটোৰ পৰা কাৰাগাৰৰ ভিতৰতো যদি আবদ্ধ হৈ যদি নিৰ্বাচন খেলে, তেনেহ'লে আমি তেওঁক ইয়াৰ পৰা বিজয় কৰি নিয়াত আমি সফল হ'ম, আমি বিজয় কৰাই নিব পাৰিম। আৰু আমি আহোম সেনা ফালৰ পৰা এটা কথা আজিৰ তাৰিখত মই এই সংবাদ মাধ্যমৰ যোগেদি জনাব বিচাৰিছোঁ, তেওঁ যদি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰে, আমি আহোম সেনাই অৰ্থনৈতিকভাৱে অতি কমেও 1 লাখ টকা আমি এই নিৰ্বাচনটোত আমি ব্যয় কৰিম। আৰু লগতে আমাৰ শিৱসাগৰ জিলাখনত বা সমষ্টিটোত যিমান সংগ্ৰামী সতীৰ্থ আছে, এই গোটেই সতীৰ্থসকলে তেওঁৰ হৈ নিৰ্বাচনী প্ৰচাৰত ওতঃপ্ৰোতভাৱে জড়িত হৈ পৰিব। আৰু এইটো আমাৰ ফালৰ পৰা আমি দৃঢ়তাৰে কৈছোঁ আৰু আমাৰ কেতিয়াও মতটো সলনি নহয়। যদি তেওঁ প্ৰতিদ্বন্দ্বিতা কৰিব বিচাৰে, তেনেহ'লে আমি তেওঁক জিকাই নিয়াৰ ক্ষেত্ৰত সৰ্বোচ্চ আমি উজাৰি দিম। ধন্যবাদ। জয় অসম।